হে নমস্কাৰ বন্ধু বান্ধৱীসকল মই আগৰটো ভিডিঅ'ত আপোনালোকক দেখুৱাইছিলো যে আপোনাৰ মোবাইলৰ পৰা চাইনিজ এপ বিলাক কেনেকৈ চিনাক্ত কৰি আপুনি আনইনষ্টল কৰিব পাৰিব আৰু বহুতে সেই ভিডিঅ'টোৰ তলত কমেন্ট কৰিছিল যে এই সফটৱেৰটো আমি ক'তো বিচাৰি পোৱা নাই ডাউনলোড কৰিবলৈ ক'তো লিংক পোৱা নাই গতিকে আপুনিয়ে দিয়ক সেই গতিকে মই আজি লৈ আহিছো আপোনালোকৰ কাৰণে ৰিমুভ চাইনা এপ নামৰ সফটৱেৰটোৰ লিংক গতিকে দেৰি নকৰি বলক ভিডিঅ'টোলৈকে আগবাঢ়ো নে কি কয় আপোনালোকে জানে ইউটিউবত এনেকৈ ডাইৰেক্ট কোনো সফটৱেৰৰ লিংক দিব নোৱাৰি বা দিলে কিছুমান কমিউনিটি গাইডৰ প্ৰব্লেম আহি পৰে সেই গতিকে মই এটা ৱেবছাইটৰ বিষয়ে কম আৰু সেই ৱেবছাইটৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত থাকিব আপোনালোকে সেই ডেছক্ৰিপশ্যনত থকা লিংকটোত ক্লিক কৰি সেই ৱেবছাইটটোত যায় আপোনালোকে তাৰ পৰা সেই সফটৱেৰটো ডাউনলোড কৰিব পাৰিব অতি সহজতে কোনো ধৰণৰ এডছ নাহে কোনো ধৰণৰ এডভাৰটাইজ নাহে আপুনি ডাইৰেক্ট ডাউনলোড কৰিব পাৰিব আপোনাৰ মোবাইললৈকে আৰু ডাউনলোড কৰি আপোনাৰ মোবাইলত থকা চাইনিজ এপছবিলাক আনইনষ্টল কৰিব পাৰিব গতিকে আহক মই মোবাইলৰ স্ক্ৰীনলৈকে লৈ গৈছোঁ আপোনালোকক প্ৰথমতে আপুনি গুগলত যাওক গুগলত গৈ আপুনি তাতে সাৰ্চ বাৰত ক্লিক কৰি সাৰ্চ কৰক sonali.assam.blogspot.com এই লিংকটো আপোনাৰ ডেছক্ৰিপশ্যনত পাব এই ভিডিঅ'টোৰ তলত এই লিংকত ক্লিক কৰি আপুনি ডাইৰেক্ট ৱেব পেজটোত যাব পাৰিব ইয়াতে আপুনি নানান ধৰণৰ নিউজবিলাক পাই থাকিব আৰু লগতে আপুনি ইয়াতে ফ্ৰী সফটৱেৰবিলাক ডাউনলোড কৰিব পাৰিব এতিয়া মই এই ৰিমুভ চাইনা এপ ডাউনলোড নামৰ লিংকটোত ক্লিক কৰি দিম আৰু ক্লিক কৰাৰ লগে লগে এনেকুৱাকৈ নতুন এখন পেজ খোল খাব আৰু ইয়াতে তলত আপুনি ডাউনলোড নাও মানে ডাউনলোড লিংক অপশ্যনটোত ক্লিক কৰি দিয়ক এতিয়া এইটো ওপেন উইথ পেকেজ ইনষ্টলাৰত ক্লিক কৰি দিয়ক তাৰপিছত আপোনাৰ মোবাইলত এই সফটৱেৰটো ইনষ্টল হৈ যাব মোৰ যেহেতু ইনষ্টল আছে সেই গতিকে মই ইয়াক ওপেন কৰিলোঁ আৰু ওপেন কৰাৰ লগে লগে এনেকৈ খোল খাবৰ তলত স্কেন নাও অপশ্যন এটা আছে স্কেন নাও অপশ্যনটোত আপুনি ক্লিক কৰি দিয়ক দিয়াৰ লগে লগে আপোনাৰ মোবাইলটো স্কেন কৰিব আৰু তাত যিকেইটা মেড ইন চাইনাৰ সফটৱেৰ আছে গোটেইকেইটা আপোনাক লিষ্ট বনাই ইয়াতে দেখাই দিব আৰু এইটো মই মোৰ তাত এম আই ষ্ট'ৰ সফটৱেৰটো আছে গতিকে মই আনইনষ্টল কৰিম আপুনি কাষত থকা ডিলিট অপশ্যনত ক্লিক কৰিলে এই সফটৱেৰটো আপোনাৰ মোবাইলৰ পৰা ডিলিট কৰি দিব আৰু এতিয়া দেখা পালে নে আপোনাৰ মোবাইলত আৰু কোনো ধৰণৰ চাইনিজ এপছ নাই যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰিব আৰু আগলৈ যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক গতিকে বন্ধু বান্ধৱীসকল আগলৈ নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে ধন্যবাদ